কেইদিনমান আগতে আপোনালোকে সুনিতা উইলিয়ামছক দেখিছে মহাকাশলৈকে উৰিছিলে লিংক কানেকশ্যন বিচ্ছিন্ন হৈ গ'ল মহাকাশতে কেইবাটাও সপ্তাহ থিয় হৈ থাকিলে আৰু আকৌ সগৌৰৱেৰে বিশ্বলৈ উভতি আহিলে মই কিহৰ কাৰণে কৈছো সুনিতা উইলিয়াম যদি অসম বুলি ধৰি লওঁ আমেৰিকাত যদি নামিব পাৰে সেই একেজনী ছোৱালীয়ে অসমতো নামিব পাৰে তাৰ মানে আমেৰিকাত যদি নামিব পাৰে আমাৰ ইয়াত কিয় নামিব নোৱাৰে এটাই প্ৰযুক্তি আজি আমাৰ মাজত প্ৰযুক্তিৰ পাৰ্থক্য আছে আমাৰ মাজত জ্ঞানৰ পাৰ্থক্য নহয় আমিও জানো সুনিতা উইলিয়ামছে যেতিয়া আমেৰিকাত আহি সাগৰত অৱতাৰণা কৰিলে আমিও দেখিছো কিন্তু খন্তেকৰ সময়ৰ বাবে আমাৰ কোনোবা এজনে চিন্তা কৰিব নোৱাৰে নেকি যে এনেকুৱাকৈ মহাকাশ যাত্ৰী এগৰাকী আমি ব্ৰহ্মপুত্ৰৰ বুকুটো নমুৱাম এদিন আমি কিয় চিন্তা কৰিব নোৱাৰো চিন্তা কৰাটো কোনো অসুবিধা নাই আৰু চিন্তাই মানুহক মানসিক শক্তি দিয়ে চিন্তাই মানুহক আগলৈ যাবৰ বাবে মানুহক প্ৰেৰণা দিয়ে মই যি মহাবিদ্যালয়তে যাওঁ মই বিশ্বাস কৰোঁ যে আমাৰ মহাবিদ্যালয় কৰ্তৃপক্ষসমূহে এতিয়া নতুন চিন্তাৰ নতুন পৃথিৱীখনলৈ যাত্ৰা কৰিব লাগে